গুড মৰ্নিং এভৰিৱান। তো আজি মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেইদিনমান হৈছে তো আজি ব্লগ চলগ নাপায় আপোনালোকে, চ' কাৰণ জানেইতো আৰু কিহৰ কাৰণে দিয়া নাছিলোঁ। তো ভাবিছোঁ আজি অলপ মানে চুলিখিনি যিহেতু দেখা পাইছে, আপোনালোকে দেখা পাইছে কিমান দীঘল হৈ আছে, এয়া চাওক কিমান দীঘল হৈ আছে। চ' ভাবিছোঁ অলপ মানে চুলিখিনি মানে কটাবলৈ যাম, কাটিবলৈ নহয় কটাবলৈ যাম। কাটিবলৈ যদি কৈ দিলা ভাবিব মোৰ চুলি আকৌ মই বেলেগ তাত চুলি কটাব যাম, তো সেইটো নহয়, চুলিখিনি কটাবলৈ যাম। তো সেইটো কাৰণে ভাবিছোঁ যিহেতু গৈ আছোঁ বাহিৰত ওলাই, তো যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিওঁ। তো সেইটো কাৰণে ভাবিলোঁ এটা ব্লগ মানে বনাই দিওঁ। তো ব্লগ বাহিৰলৈ গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই দিওঁ। তো এটা কাম কৰোঁ বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ যোনটো ইণ্ট্ৰ' আছে সেই ইণ্ট্ৰ'টো লগাই লওঁ না, তেতিয়াহ'লে ভাল লাগিব। তো যদি ভাবিলোঁ মানে অলপ ভাগৰ লাগিছে, সেইটো কাৰণে ভাবিছোঁ অলপ বহুত আৰাত তো সেইটো কাৰণে অলপ বহিলোঁ। আৰু মানে কি হৈছে আজি ৰাতিপুৱা মানে ব্ৰেকফাষ্ট কৰিব যেতিয়া গৈছোঁ, মানে যেতিয়া ব্ৰেকফাষ্ট কৰিছোঁ আৰু হঠাৎ মানে কি হ'ল, যেতিয়া খাই আছিলোঁ খাই থাকোঁতে মানে কি পোহা পাওঁ আৰু পাও ভাজি আছে, চ' খাই আছিলোঁ, খাই থাকোঁতে মানে কি হ'ল ইয়াত ডিঙিত লাগি গ'ল। এতিয়া মানে এনেকুৱা হৈছে, মানে এইটো নোযোৱা হৈছে, মানে এনেকুৱা অশান্তি লাগি আছে, মানে কি ক'ম, মানে এনেকুৱা অশান্তি মানে লাগি আছে যে ইয়াত কিবা এটা লাগি আছে। মানে জানেতো আৰু আপোনালোকৰ যদি লাগিছে তে কমেণ্ট কৰক কেতিয়া লাগিছিলে, আৰু এইটো মানে ইয়াৰ পৰা আঁতৰি যোৱাৰ মানে কি ব্যৱস্থা আছে। চ' ইয়াত লাগিছে না ইয়াতে ডাইৰেক্টলি, চ' আঁতৰি যোৱাৰ ব্যৱস্থা কি আছে। ইয়াতে বহি আছিলোঁ, বহি থাকোঁতে হঠাৎ মানে পেণ্টটো তিতি গ'ল, কি ক'ম, এইটো পেণ্টটো মানে বেকচাইডে তিতি গ'ল। গম নাপাওঁ যে মানে ইয়াত পানী আছিল তলত, গম নাপাওঁ আৰু বহি গৈছে মানে পেণ্টটো তিতি গৈছে বেকচাইডত। কোনোবা আগত পেচাব টেচাব কৰি দিছোঁ ৰাস্তাত, কোনোবা আগত পেচাব টেচাব কৰি দিছোঁ ৰাস্তাত দেখা পালে। চ' গৈ থাকোঁ আৰু আপোনালোকে চাই থাকক। তো গাইজ যে ফাইনেলি দোকান আহি পালোঁ, এতিয়া মানুহ অলপ বেছিকৈ আছে, তো চুলিখিনি কাটিলোঁ, কাটাৰ পিছতে বাকীখিনি দেখুৱাইছোঁ, তো আপোনালোকে চাই থাকক। তো গাইজ ফাইনেলি চুলি কাটা কমপ্লিট হ'ল, আৰু কমপ্লিট হোৱাৰ লগে লগে ৰুমতো আহি গ'লোঁ, কাৰণ তাত বাহিৰত ভিডিঅ' কৰা নাই বহুত, মানে কি ক'ম, বহুত এইটো মাহৰ পৰা পূৰা বৰষুণ, যিহেতু প্ৰত্যেকটো ভিডিঅ'ত গৈ আছোঁ গম পাই আছে পূৰা বৰষুণ, সেইটো কাৰণে বাহিৰত ভিডিঅ' কৰিব পৰা নাই। আৰু তাত ভিডিঅ' কৰা নাই যিহেতু মানে মানুহ বহুত, কি ক'ম, বহুত মানুহ তাত মানে চুলি কটাই আছে, আৰু সেইটো কাৰণে মানে কি তাত মানুহৰ সন্মুখত ঘপককৈ মোবাইল উলিয়াই এনেকৈ ভিডিঅ' কৰাটো মোৰ কাৰণে ইমান মানে ভাল নালাগে। চ' ভাল নালাগে মানে এইটো কাৰণে ভাল নালাগে, চ' যিহেতু ভিউ ইমান বেছিকৈ নাহে, হঠাৎ মানে মানুহে যে চাই আৰু ভিউ ইমান নাহে, আৰু চ' ছাবস্ক্ৰাইবাৰো ইমান নাই, জানে আপোনালোকে দেখা পাইছে কিমান ছাবস্ক্ৰাইবাৰ। চ' যেতিয়া 1K ছাবস্ক্ৰাইবাৰ হ'ব, যেতিয়া ভিউ হয় ভিডিঅ'বিলাক, তেতিয়া মই মানুহৰ সন্মুখত অপেনলি ভিডিঅ' কৰিম, আপোনালোকৰ সন্মুখত মই এইটো চেলেঞ্জ কৰিছোঁ। তো সেইটো কাৰণে বেছিকৈ শ্বেয়াৰ কৰক, তেতিয়াহ'লে মানুহৰ সন্মুখত ভিডিঅ' কৰিব পাৰিম না, তেতিয়া ভাল লাগিব। মানুহক যদি কয় চাউথ চেনেলটো তেতিয়া দেখুৱাব পাৰিম। তো সেইটো কাৰণে মানুহৰ সন্মুখত ভিডিঅ' কৰা নাই। চুলি কটাৰ লগে লগে ৰুমত আহি পালোঁ, ইয়াত দেখা পাইছে আপোনালোকে চুলি কটালোঁ, ইয়াত দেখা পাইছে চুলি কাটি আহি পেলাই ৰুমতে পালোঁ। এতিয়া গা চা ধুব লাগিব, তো গা চা ধুই ডিউটিত যাব লাগিব। তো ভাবিছোঁ এটা আজি কাম কৰোঁ, আজি মই যোনটো হোটেলত জব কৰোঁ, চ' সেইটো হোটেলত মানে কি ক'ম, পূৰা মানে কি ক'ম, এটা এনেকুৱা মজাদাৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই আছোঁ। চ' এইটো মই কৰা নহয়, চ' সেইটো মোৰ তাত আছিল, মই কৰাৰ পৰা পাইছোঁ, মানে কি এইটো ভিডিঅ' হোটেলৰ পৰা শ্বুটিং কৰা হৈছিল। চ' সেইটো কাৰণে মই আপোনালোকক সেইটো ভিডিঅ' দেখাম, পূৰা মানে কি এনেকুৱা মজাদাৰ ভিডিঅ' আপোনালোকক চাই বহুত ভাল লাগিব। হোটেলটোৰ ভিডিঅ'টো আৰু মজাদাৰ ভিডিঅ' হ'ব, বহুত ভাল লাগিব আপোনালোকক চাই পেলাই, বহুত ভাল লাগিব। যদি আপুনি কেতিয়াবা যদি মুম্বাই থানেলৈ ফুৰিব আহিছে বা ক'ৰবাত কেতিয়াবা ঘূৰিবলৈ আহিছে, চ' ইয়াত আপোনালোকে ৰাতি থাকিব পাৰিব। চ' মানে কি ক'ম, আপোনালোকে চাই থাকক, তেতিয়াহ'লে ভাল লাগিব না। তো ভিডিঅ'টো আপোনালোকে চাই থাকক।
তো দেখল আজিৰ ভিডিঅ' এইখিনি আছিল। চ' যদি ভিডিঅ'টো চাই ভাল লাগিছে তো এটা লাইক কৰক আৰু কমেণ্ট কৰি জনাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু যদি আপোনালোকে এনেকুৱা মজাদাৰ ভিডিঅ' লাগে তে কমেণ্ট কৰি জনাওক। আৰু যদি আপুনি এজন নতুন হৈ আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ইয়াত চাওক ছাবস্ক্ৰাইব লিখা আছে তলত ৰঙাকৈ, ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব কৰি অল কৰি দিয়ক, তেতিয়াহ'লে এনেকুৱা মজাদাৰ ভিডিঅ' পাই থাকিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এইখিনি আছিলে আজিৰ ভিডিঅ'টো। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ দিলোঁ ভাই।